নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক। মই পপিয়া, মোৰ ইউটিউব চেনেল পপিয়া আছামিজ ব্লগলৈ। আৰু আজি মৰ্ণিঙতে আজিৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আজি দিনটো কি কৰোঁ তাকে শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। আৰু এতিয়া মই ঘৰৰ কাম কৰি মেলি সকলো কৰিম বুলি চাহো খালোঁ আমি। তাৰপাছত এতিয়া ভাতৰ যোগাৰ কৰিছোঁ। আজি ভাতটো অলপ বেলেগকৈ খাম বুলি ভাবিছোঁ। যোৱাকালি ৰাতি ভাত থাকিলে, ভাত মই সেয়া পানী দি পইতা ভাত কৰি থৈছোঁ আজি পইতা ভাত খাম। এইফালে বিটুৱে এয়া পুৰি আছে, আলু বিলাহী বেঙেনা এইবোৰ পুৰি আছে। চাই থাকিব ভিডিঅ'টো শেষলৈকে। ভাত খাবলৈ লৈছোঁ। ভাত ৰেডি হৈ গ'ল এয়া। আৰু আজি খাম পইতা ভাত। এয়া পইতা ভাত লৈছোঁ আৰু এয়া কালিৰে অলপ চব্জি আছিলে, মাংস সেয়া লৈছোঁ। আৰু এই বেঙেনা, আদা, পিঁয়াজ, কেৰেলা এটা লৈছোঁ আৰু আলু বিলাহী এনেদৰে লৈছোঁ। আৰু ইয়াতে আছে ভোট জলকীয়া আচাৰ, অলপ ভোট জলকীয়া আচাৰ ল'ম। আপোনালোকৰো বাৰু দেখি খাব মন গৈছে নেকি? আৰু পইতা ভাত খাই কোনে কোনে ভাল পায় জনাবচোন কমেণ্ট কৰি। আৰু এতিয়া যিহেতু লাহেকৈ গৰম দিন আহি আছে, অলপ গৰম দিন আহিয়ে গ'ল। এনেকুৱা দিনত পইতা ভাত খাই কিমান ভাল লাগে সেইটো আপোনালোকেও হয়তো জানে। আৰু পইতা ভাতৰ টেষ্টৰ কথা মই নকওঁৱে, আমি অসমীয়া মানুহ সকলোৱে যিহেতু জানো কিমান টেষ্ট লাগে খাই পেলানি। আৰু এতিয়া মই খোৱা ষ্টাৰ্ট কৰোঁ। দেখি পেলানি ৰ'ব পৰা নাই, খাওঁ খাওঁ লাগি আছে। তো খোৱা ষ্টাৰ্ট কৰোঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এতিয়া ভাত খাই কৰি হৈ গ'ল আমাৰ হাঁহ দুটা আছে। সেইকেইটা আজিকালি মনে মনে গেটৰ বাহিৰত ওলাই যাব হৈছে, সেইকাৰণে চাই লওঁ হাঁহকেইটা আছেনে নাই। হাঁহকেইটা আমাৰ নতুনকৈ লোৱা হৈছে। আমাৰ ককাই আহি দি থৈ গৈছে হাঁহকেইটা ইয়াতে পুহিবৰ কাৰণে। চাউল খা, মেলি ল'লোঁ। তাৰপাছত এতিয়া মেগী খাম আমি। এফালে বনাম পানীটো আগে গৰম কৰি পানী কমাই দিয়ে, আকৌ বোলে পানী কমাই দিয়ে। আৰু এতিয়া গৰম দিন আহিছে যিহেতু দিনটো কিবা বহুত দীঘল লগা হৈছে। দিন দীঘল হৈছে নেকি এইকেইদিন, কিবা আমনিৰ নিচিনা লাগেগৈ আৰু দিনটো। আপোনালোকৰ বাৰু এনেকুৱা হৈছে নেকি কমেণ্ট কৰিবচোন। আৰু এতিয়া গৰম দিন আহিছে যিহেতু ফুলবোৰত সদায় পানী নহ'লে একদম পূৰা এইবোৰ একদম এনেকুৱা টান হৈ যায়। এইখিনি মই কালি পানী দিছিলোঁ, আকৌ আজি পানী দিবলৈ হ'লেই ইয়াতে ফুলখিনি গোটেইখিনিতে।
মেগী মছলা খাইছে মনে মনে এনেকুৱা তাৰমানে তুমি মেগী মছলা খোৱা তুমি এনেকৈ হে মই ভাবিছোঁ কি পৰঠা গাখীৰ খাইছা নি এফালে আমাৰ মেগী বনি আছে ইয়াতে জলকীয়া এটা দি দিম ন জলকীয়া আছে নি apa nih jawab ya ami মেগী খাই লওঁ আৰু খাই পেনালি আপোনালোকক লগ পাই আছোঁ আৰু এতিয়া ফুলকেইজোপাত অকণমান পানী দি লওঁ কাৰণ ফুলবোৰ আপোনালোকক দেখাইছিলোঁৱে ফুলবোৰ গোটেই মাটিখিনি টান টান হৈ যায় আজিকালি এদিন পানী দিলে আৰু আপোনালোকক যিহেতু মই দেখুৱা নাই আমাৰ ফুলকেইজোপাও দেখাম আৰু ইভিনিঙত আমাৰ ঘৰৰ ওচৰৰ পৰিৱেশটো কেনেকুৱা দেখাম আপোনালোকক চাই থাকিব ভিডিঅ'টো আমাৰ ঘৰৰ ওচৰতে যিহেতু বাগান আছে আমাৰ ঘৰৰ পৰিৱেশটো বাগানৰে হ'ব আৰু সেয়া বেক কেমেৰা কৰি ভালকৈ দেখুৱাই আছোঁ আপোনালোকক ইফালে বৰমা ওলাই আহিছিলে আমাৰ ঘৰৰ ওচৰলৈকে সেইকাৰণে ময়ো ওলাই আহিলোঁ বৰমাৰ ওচৰলৈ অকণমান আৰু আমাৰ ঘৰৰ নিচেই কাষতে ৰেল আলি আছে আৰু এয়া ৰেল গৈ আছে আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যোনসকলে প্ৰথমবাৰৰ বাবে চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিব লগা নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে আজিলৈ বাই বাই পুনৰ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে